হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ পথাৰত ধান কাটিছে, ধান কাটিবলৈ গৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু শেষত কৈ দিছোঁ যাতে ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এইফালে আমি ধান কাটিবলৈ গৈ আছোঁ, খুৰী গৈ আছে, এইফালে বাইদেউ আৰু এইফালে আমি গোটেইকেইজনী ধান ল'বলৈ গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকৰ এইফালে ধান কাটিলে নাই প্লিজ কমেণ্ট কৰি জনাব দেই। আমাৰ এইফালে ধান পকিলে আৰু ভালকৈ ইমান পকা নাই, ক'ৰবাত কেঁচা কেঁচা হৈ আছে। আমাৰ ঘৰৰ পৰা অলপ দূৰ হৈ যাওঁতে আমি অলপ ৰাতিপুৱাই ওলাব লাগে সোনকালে, আৰু পথাৰখন দূৰত আছে সেইকাৰণে আমি সোনকালে যাওঁ। এইফালে আমি ধান কাটি আছোঁ। চাওকচোন ধানখিনি এনেকুৱা ধুনীয়াকৈ পকি আছে নহয়, পূৰা ৰঙা ৰঙাকৈ পকি আছে। এইপিনে অলপমান ধান কাটি মেলি চাহ খাই লৈছোঁ, আকৌ ধান কাটিম। পথাৰত এইদৰে চাহ খাওঁ আৰু আমি পথাৰত যেনেকুৱা ভাত শাক হ'লেও খাই ভাল লাগে, যি চব্জি হ'লেও। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।